আৰু আজি মই আছোঁ লগন বুলি কৈ পেলাই মুখত কিয় পিছে সোমাই দিলোঁ আৰু এইফালে মই অকলে জানাই মোৰ লগত যাই আছে ভাইটি আৰু গাইছ মই ক'ত যোৱাৰ কথা ক'লোঁ আৰু মই কিয় লগন আছোঁ এই মিনি ব্লগটোৰ দ্বাৰা আপোনালোকে সকলোখিনি কথা গম পাব। ধুনীয়াকৈ পোষ্টাৰত লেখা আছে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ মহাপ্ৰভু 459 সংখ্যক তেৰুবাপ্তি দিয়া মানে আমাৰ ভৌৰী গাঁৱে অপেক্ষা কৰি থকা জেঠৰ বাবাক আহি পেলাক 19 জেঠৰ পৰা 23 জেঠলৈ আজি মানে তৃতীয় দিনা কাৰ্যসূচী। ধুনীয়াকৈ মই গা পা ধুই আহি পেলোঁ আৰু ধূপ চাকি তেল সকলোবিলাক ৰেডি কৰি ল'লোঁ মানে মই আজি চাকি জ্বলাব যাম মানে কীৰ্তন ঘৰত এইফালে ধুনীয়াকৈ কীৰ্তন ঘৰত যাবৰ কাৰণে পৰা ৰেডি হৈ গ'লোঁ। ধুনীয়াকৈ সত্ৰত যাবৰ কাৰণে গামচা লৈ ল'লোঁ। এইফালে মই সকলোবিলাক যোগাৰ লৈ ল'লোঁ। এইফালে মোৰ লগত যাব আমাৰ ভাইটিয়ে মই অকলে নাযাওঁ ৰ'ব আমি দুয়োটাই খোজকাঢ়ি এইফালে আমি আহি পেলোঁ বহৰী সত্ৰ আমাৰ ওচৰতে যিহেতু হৰিদেৱ সত্ৰখন ধুনীয়াকৈ কাৰ্যসূচীবিলাক লিখা আছে মানে 5 দিনীয়া কাৰ্যসূচী আৰু বুধবাৰ আৰু বৃহস্পতিবাৰে মেইন মানে বুধবাৰে মানে গণ্ড উৎসৱ এইফালে ধুনীয়াকৈ আমি ভৰি হাত ধুই ল'লোঁ বাহিৰতে ভৰি হাত মুখ এইফালে ধুনীয়াকৈ চাকি জ্বলোৱা আৰম্ভ কৰি দিলোঁ। আপোনালোকক সকলোকে নিমন্ত্ৰণ দিছোঁ মানে সভাভাগত আহিবা এইফালে ধুনীয়াকৈ মিনি ব্লগবিলাক পাই থাকিব। আজিৰ মিনি ব্লগটো ইমানেই আছিল দিয়ক গাইছ।